নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পিয়াৰলৈ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ফ্ৰেণ্ডছ, আজি আমি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা নতুন বিষয়ত আমি আলোচনা কৰাৰ চেষ্টা কৰিম আৰু মোৰ এই ভিডিঅ'টো আজিৰ বিশেষকৈ 20 পৰা 30 এজ গ্ৰুপৰ যিখিনি ল'ৰা ছোৱালী আছে সেইসকলে বেছি বেনিফিটেড হ'ব বুলি মই আশা কৰোঁ। ফ্ৰেণ্ডছ, your mind is like a parachute and it do not work if you not open it. অৰ্থাৎ আমাৰ মনটো, আমাৰ ব্ৰেইনটো এটা পেৰাচুটৰ দৰে। তাক যেতিয়ালৈকে সি খোল নাখাব তেতিয়ালৈকে ই কাম নকৰে। গতিকে আমি আমাৰ মাইণ্ড বা ব্ৰেইনক আমি আমাৰ টেলেণ্টটো এক্সপ্ল'ৰ কৰাৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰিম, আমি এই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি আমাৰ মাজত থকা টেলেণ্টক আমি কেনেদৰে এক্সপ্ল'ৰ কৰিম, আমি কেনেকৈ ডিটেক্ট কৰিম যে হোৱাট ইজ আৱাৰ টেলেণ্ট, আমাৰ টেলেণ্ট কি, বা আমি কি বিষয়ত আমাৰ টেলেণ্ট আছে, বা আমি কি বিষয়ত ভৱিষ্যতে আমি ছাকচেছফুল হ'ব পাৰিম। ফ্ৰেণ্ডছ, পেশ্যন এণ্ড প্ৰফেশ্যনেল দুটা বেলেগ শব্দ। যেতিয়া আমি আমাৰ পেশ্যনক প্ৰফেশ্যনেলি ট্ৰেন্সফৰ্ম কৰিব পাৰিম তেতিয়া আমি কামবোৰ দুগুণ উৎসাহেৰে কৰিব পাৰোঁ আৰু তেতিয়া আমাৰ ছাকচেছৰ যিটো ৰেট, অৰ্থাৎ সফলতাৰ যিটো স্ক'প, ইট উইল বি ভেৰি বিগ। কাৰণ আমি আমাৰ পেশ্যনক যেতিয়া আমি প্ৰফেশ্যনেল লাইফলৈ বা যেতিয়া আমি আমাৰ পেশ্যনক আমি প্ৰফেশ্যন ৰূপ দিব পাৰিম তেতিয়াহে আমি জীৱনত সফলতা অৰ্জন কৰিব পাৰিম। আমাৰ এটা ডাঙৰ সমস্যা হয়, আমি আমাৰ বিভিন্ন বাধ্যবাধকতাত আমি আমাৰ মনে নিবিচাৰা কিছুমান কামত আমি এংগেজ হওঁ য'ত আমাৰ জব ছেটিছফেকশ্যন নাথাকে। আমি এটা বেলেগ ছাইড বিচাৰিছিলোঁ, এটা বেলেগ ছাইডত এংগেজ হোৱাৰ কাৰণে এইটো সমস্যা আহি পৰে। যেনে আপোনাৰ যদি ফটোগ্ৰাফাৰ হোৱাৰ এম্বিশ্যন থাকে তেতিয়াহ'লে আপোনাক যদি গান গাবলৈ দিয়া হয় তেতিয়া আপোনাৰ পেশ্যন এণ্ড প্ৰফেশ্যন এই দুয়োটাৰ মাজত মিল নাথাকে। গতিকে আপোনাৰ প্ৰফেশ্যন এণ্ড পেশ্যন দুটা বেলেগ বেলেগ পাৰ্ট। যেতিয়া আপুনি আপোনাৰ পেশ্যনক প্ৰফেশ্যনেল লাইফলৈ ৰূপান্তৰিত কৰিব পাৰিব তেতিয়া আপুনি আপোনাৰ এম্বিশ্যন বা আপোনাৰ ছাকচেছৰ ৰেট যথেষ্ট পৰিমাণে বেছি হোৱাৰ সম্ভাৱনা থাকে। গতিকে আজি আমাৰ এই ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰিম যে আমি আমাৰ ভিতৰত থকা টেলেণ্ট কেনেকৈ এক্সপ্ল'ৰ কৰিব পাৰিম, হাউ উই কেন এক্সপ্ল'ৰ আৱাৰ টেলেণ্ট, বা আমি কেনেদৰে আমাৰ টেলেণ্ট আমি আমাৰ ভিতৰত থকা টেলেণ্টটো আমি বিচাৰি পাম। ফ্ৰেণ্ডছ, বিফৰ নয়িং দ্য ৱৰ্ডছ অফ টেলেণ্ট, আমি টেলেণ্টৰ অৰ্থ বিচাৰি যোৱাৰ আগত আমি জানিব লাগিব ইণ্টাৰেষ্ট। বিকজ উইদাউট ইণ্টাৰেষ্ট, আমাৰ যদি কোনো এটা বিষয়ত ইণ্টাৰেষ্ট নাথাকে তেতিয়াহ'লে আমি সেই বিষয়ত কাম কৰিব ইচ্ছা নাথাকিব। কাৰণ যদি মোৰ ক্ৰিকেটাৰ হোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে ফাৰ্ষ্ট টাইম ইউ শুড গেদাৰ ইনফৰ্মেশ্যন অৰ নলেজ, অৰ্থাৎ আমি ক্ৰিকেট কি খেল, কেনেকৈ খেলা হয়, ইয়াৰ ৰুলছ ৰেগুলেশ্যন কেনেকুৱা, এই বিষয়ে আমি নলেজ গেদাৰ কৰিব লাগিব, ইনফৰ্মেশ্যন কালেক্ট কৰিব লাগিব। আৰু যেতিয়া কালেক্ট কৰিম ইনফৰ্মেশ্যন তেতিয়া আমি কি কৰিব পাৰিম, তেতিয়া আমি সেই বিষয়ৰ ওপৰত আমাৰ ইণ্টাৰেষ্ট এটা ক্ৰিয়েটছ হ'ব আৰু সেই ইণ্টাৰেষ্টে আমাক কি কৰিব, আমাক সেই বিষয়ে স্কিল কৰিব। অৰ্থাৎ কিয়নো ইণ্টাৰেষ্ট ডু নট কাম ফ্ৰম আননয়িং থিং, অৰ্থাৎ
যিটো বস্তুৰ ওপৰত আমাৰ জ্ঞান বা নলেজ নাথাকে তাৰ ওপৰত আমাৰ ইণ্টাৰেষ্টৰ কোনো কথাই নাহে কিয়নো যিটো বস্তু আমি নাজানো তাৰ সেই বিষয়ৰ ওপৰত আমাৰ ইণ্টাৰেষ্টৰ কেতিয়াও কুৱেশ্যন হ'ব নোৱাৰে কাৰণ ইণ্টাৰেষ্ট কেতিয়া হ'ব যেতিয়া আমি কোনো এটা বিষয়ৰ ওপৰত আমাৰ নলেজ থাকিব বা আমাৰ হাতত ইনফৰমেশ্যন থাকিব তেতিয়াহে আমাৰ সেই বিষয়টোৰ ওপৰত আমি এট্ৰাক্ট হৈ তাৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট বাঢ়িব বা গ্ৰ' হ'ব পাৰে চ' আফটাৰ ইণ্টাৰেষ্ট আমি যেতিয়া কোনো এটা বিষয়ত আমাৰ ইনফৰমেশ্যন থাকিব বা নলেজ থাকিব তেতিয়া আমাৰ সেই বিষয়টোৰ ওপৰত আমাৰ এটা ইণ্টাৰেষ্ট গ্ৰ' হ'ব আৰু যেতিয়া ইণ্টাৰেষ্ট গ্ৰ' হ'ব তেতিয়া আমি সেই বিষয়ৰ ওপৰত আমি স্কিল্ড হ'ব লাগিব অৰ্থাৎ আফটাৰ ইণ্টাৰেষ্ট ইউ মাষ্ট বি স্কিল্ড অৰ ইউ মাষ্ট বি প্ৰেক্টিছ চ' আমি স্কিল্ড বা প্ৰেক্টিছ কেনেকৈ আমি কৰিম বা আমি কেনেকৈ সেই পাৰ্টিকুলাৰ বিষয়টোৰ ওপৰত আমি স্কিল্ড হ'ম তাৰ কাৰণে আমি কি কৰিব লাগিব যে স্কিল্ডৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় এটা ইম্পৰ্টেঞ্চ পইণ্ট হৈছে যে গেডাৰ্ড নলেজ অৰ্থাৎ গেডাৰ্ড নলেজ অৰ ইনফৰমেশ্যন ফ্ৰম দ্য ৰাইট ডাইৰেকশ্যন অৰ্থাৎ আমি যদি এজন ভাল ক্ৰিকেটাৰ হ'ব বিচাৰোঁ তেতিয়াহ'লে আমি সেই বিষয়ে ক্ৰিকেট আমি প্ৰেক্টিছ কৰিব লাগিব বা আমি সেই বিষয়টোৰ ওপৰত স্কিল্ড হ'ব লাগিব আৰু স্কিল কেতিয়া আমি হ'ব আমাৰ স্কিল কেতিয়া আমাৰ বাঢ়িব বা আমি কেতিয়া স্কিল্ড হ'ব পাৰিম এই পাৰ্টিকুলাৰ বিষয়ৰ ওপৰত যেতিয়া আমি ৰাইট ডাইৰেকশ্যনত কাম কৰি যাব পাৰিম অৰ্থাৎ স্কিল্ড কামছ ফ্ৰম ৰাইট ডাইৰেকশ্যন অৰ ইনফৰমেশ্যন অৰ্থাৎ ৰাইট ডাইৰেকশ্যন বা ইনফৰমেশ্যনৰ পৰাহে আমি স্কিল্ড হ'ব পাৰোঁ গতিকে এজন ভাল কোচৰ পৰাহে আমি ছাকচেছফুল কোচৰ পৰাহে আমি সেই ইনফৰমেশ্যন বা বিভিন্ন ধৰণৰ ক্ৰিকেটৰ যি টেকনিক্স বা ৰুলছ ৰেগুলেশ্যন আছে সেইটো আমি কালেক্ট কৰিব পাৰিম গতিকে ফ্ৰেণ্ডছ ইণ্টাৰেষ্ট ফাৰ্ষ্ট পইণ্ট হৈছে ইণ্টাৰেষ্ট উইদাউট ইণ্টাৰেষ্ট উই কেন নট গ্ৰ' এনিথিং আমি আমাৰ জীৱনৰ কোনো বস্তুৱে আমি ফিক্স কৰিব নোৱাৰোঁ গতিকে ইণ্টাৰেষ্ট কামছ ফ্ৰম দ্য নলেজ আৰু সেয়েহে আমি কি কৰিব লাগিব নলেজ আহৰণ কৰিব লাগিব কাৰণ আমাৰ যিটো এজ গ্ৰুপ 20 to 30 এইখিনি সময়ত আমাৰ যথেষ্ট পৰিমাণে নলেজ বা ইনফৰমেশ্যন নাথাকে এনেকুৱা হয় যে এটা কম্পিউটাৰৰ এইখিনি সময়ত আমাৰ এটা কম্পিউটাৰৰ দৰে হয় য'ত এটা লিমিটেড ইনফৰমেশ্যন থাকে আৰু সেই লিমিটেড ইনফৰমেশ্যনৰ পৰা যদি আমি কুৱেশ্যন কৰোঁ তেতিয়া আমি সেই লিমিটেড এনচাৰহে পাম গতিকে যেতিয়া আমি নলেজ বা জ্ঞান বা ইনফৰমেশ্যন যথেষ্ট পৰিমাণে আহৰণ কৰিম তেতিয়া আমাৰ জীৱনত বিভিন্ন দিশত আমাৰ ইণ্টাৰেষ্ট হ'ব কোনোবা ক্ৰিকেট কোনোবা গানত কোনোবা আৰ্ট গতিকে এনেকুৱা ধৰণৰ বিভিন্ন দিশত আমাৰ এটা ইণ্টাৰেষ্ট বহিব আৰু যেতিয়া ইণ্টাৰেষ্ট হ'ব তেতিয়া আমি তাক এটা প্ৰপাৰ ৱে এটা ৰাইট ডাইৰেকশ্যনত আমি কাম কৰিব পাৰিম আৰু তেতিয়াহে কি হ'ব আমি আমাৰ ভিতৰত থকা যি টেলেণ্ট আছে তাক আমি গ্ৰ' আপ কৰিব পাৰিম গতিকে আমি যিসকল এই পৃথিৱীত ছাকচেছফুল পাৰ্চন আছে অৰ্থাৎ এই পৃথিৱীত বহুত হেজাৰ হেজাৰ ছাকচেছফুল মানুহৰ ইনফৰমেশ্যন আমাৰ হাতত আছে বা আমাৰ চ'ৰ্চ আছে আৰু আমি সেইবোৰ কালেক্ট কৰি তাৰ পৰা ইনফৰমেশ্যন আহৰণ কৰি আমি আমাৰ স্কিল্ড বা আমাৰ যিটো ইণ্টাৰেষ্ট গ্ৰ' কৰিব পাৰোঁ আৰু সেই ইণ্টাৰেষ্ট গ্ৰ' কৰাৰ ফলত আমি স্কিল্ড হৈ আমি সেই পাৰ্টিকুলাৰ দিশত গ্ৰ' আপ কৰিব পাৰিম গতিকে আমাৰ টেলেণ্টক এক্সপ্ল'ৰ কৰিব হ'লে আমি গেডাৰ্ড নলেজ অৰ ইনফৰমেশ্যন ফ্ৰম ডিফাৰেণ্ট চ'ৰ্চেছ অফ দিছ ৱৰ্ল্ড অৰ্থাৎ এই পৃথিৱীৰ বিভিন্ন ইনফৰমেশ্যন বা নলেজ আমি যেতিয়া গেডাৰ কৰিম আমি কালেক্ট কৰিম আৰু সেইবোৰ ষ্টাডি কৰিয়ে আমি আমাৰ ইণ্টাৰেষ্টটো গ্ৰ' যেতিয়া হ'ব তেতিয়া আমি সেই পাৰ্টিকুলাৰ বিষয়ত আগবাঢ়ি যাব পাৰিম আৰু ইয়ে আমাৰ টেলেণ্ট আমাৰ ভিতৰত লুকাই থকা টেলেণ্টক এক্সপ্ল'ৰ কৰাত যথেষ্ট পৰিমাণে সুবিধা হ'ব গতিকে আমি আমাৰ
ইনফৰমেশ্যন বা নলেজৰ ওপৰত যেতিয়া আমি গুৰুত্ব আৰোপ কৰিম তেতিয়া আমি আমাৰ টেলেণ্ট গ্ৰ'ৰ জৰিয়তে আমি আমাৰ জীৱনত ছাকচেছ হ'বলৈ সক্ষম হ'ম থেংক ইউ আপোনালোকে মোৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ এই বিষয়ে কিবা থাকিলে আপোনালোকে মোক কমেণ্টছ কৰি জনাব ধন্যবাদ